পোনপ্ৰথমে সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত বেছি শুভকামনা জনালোঁ। আনবাৰৰ নিচিনা মনটো ইমান ফূৰ্তি নহয় যদিও মাৰ আশীৰ্বাদ ল'বলৈকে পূজালৈ ওলাইছোঁ। দছেৰা চলি থকাৰ কাৰণে প্ৰত্যেকটো মন্দিৰ ধুনীয়াকৈ সজাই তোলা হৈছে। ৰাস্তা পাইছিলোগৈহে, মানুহৰ ভিৰ যথেষ্ট বেছি। পূজাৰ স্থলীটো দেখিলে আপোনালোকে বিচুতি খাব, ইমানেই মানুহৰ ভিৰ হয়। গৈয়ে লগ পালোঁ ধুনধুনক। সিহঁতি আকৌ আগতীয়াকৈ গৈ আমাৰ কাৰণে ৰখি আছিল। মানুহৰ ভিৰ দেখি ইফালেও চাইছে সিফালেও চাইছে, ইমান মানুহ কিয় হৈছে সেইবুলি চাগে সি মনতে ভাবিছে। আহি পেলাই পালোহি পূজাস্থলীত আৰু আপোনালোকে মানুহৰ ভিৰ চাওকচোন। মাৰ ওচৰত মানুহৰ ভিৰ যথেষ্ট বেছি। দিনত আহিলে ইমান মানুহ নহয়, যিহেতু সকলোৰে দিনত ডিউটি থাকে। কাষেদি যেন তেনে গৈ দূৰৰ পৰাই অকণমান মাক দৰ্শন কৰিলোঁ, সেৱা কৰিলোঁ। আশীৰ্বাদ বিচাৰিছোঁ আমাৰ জুবিন দাই যাতে ন্যায় পায়। দিনত আহিলে মানে ধুনীয়াকৈ মাৰ ওচৰত চাকি বন্তি লগাব পৰা হয়। ৰাতি যিহেতু জনসমাগম বেছি হয়, সেইকাৰণে অকণমান দূৰত এনেদৰে চাকি লগোৱাৰ ব্যৱস্থা কৰি দিছে আৰু মাৰ ওচৰলৈ যাব নোৱাৰাকৈ গেট বান্ধি দিছে। অকণমান দেৱী মাৰ পেণ্ডেলতে ফটো উঠিলোঁ। মনটো বেয়া যদিও আৰু লগত যিহেতু আমি কেইবাখিনি মানুহ আহিছোঁ, সেইকাৰণে যেন তেন ফূৰ্তি কৰি ফটো উঠিছোঁ। আৰু আমাৰ টিকলা টিকলিকেইটাও ফটো উঠিছে। মন নাই, আমি আৰু থিয় কৰাই দিছোঁ কাৰণে থিয় হৈ আছে। দেখিছে নহয়, সিহঁতৰ মুখকেইখন দেখি আপোনালোকে গমেই পাইছে চাগে। আৰু এইফালে ছাইডতে ফাংচন চলি আছে। এফালে দেৱী মাৰ পূজা, এফালে ফাংচন, এফালে মীনা বজাৰ। মানে 3 ভাগত বিভক্ত হৈছে সকলো মানুহ। আৰু মানুহৰ মাজে মাজে মই গৈ আছোঁ। আৰু এয়া হৈছে মীনা বজাৰ। এই চকৰিটোত আপোনালোকে উঠিব পাৰে নে নোৱাৰে বাৰু, মোৰ কিন্তু বিৰাট বেছি ভয় লাগে। তাৰপিছতে আমাৰ টিকলি দুটাক উঠালোঁ গাড়ীত। ইয়াতে সৰু ল'ৰা ছোৱালীৰো বহুত কিবা কিবি ওলাইছে, ঘোঁৰা, গাড়ী, তাৰপিছতে জঁপিওৱা বস্তু, নামবিলাক মই নাজানো বাৰু। সিহঁতি বিৰাট ফূৰ্তি পাইছে, আপোনালোকে দেখিছেনে? ল'ৰা ছোৱালীবিলাকৰ আৰু তাতেই ফূৰ্তি। এটা সঁচা কথা কি জানেনে? অসমত পূজা চাই যিটো আনন্দ ফূৰ্তি লাগে, সেইটো মই বেংগলোৰত ইমান বছৰ পূজা চায়ো নাপালোঁ। ল'ৰালি কালৰ দিনবিলাকেই ভাল আছিল নহয়নে? ইয়াতে কি হয়, লগত আমি যিমানখিনি মানুহ আহোঁ নহয়, তেওঁলোকক চাই চাই তেওঁলোকৰ পিছে পিছে গৈ থাকোঁতেই যায়। কাৰণ চকু যদি অকণমান ইফালে কৰিলে মানুহ হেৰাই গ'ল, আৰু মোবাইলৰ নেটৱৰ্কো নাপায় বিচাৰিবৰ কাৰণে। ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে চাওকচোন। বহুত ডাঙৰ ঠাইত পূজাডোখৰ পাতিছে। এইফালে আকৌ আমি ফটো উঠি থাকোঁতে এইটো ভিডিঅ' বনি গ'ল। আৰু এইটোলৈ মন কৰকচোন, একেবাৰে মানুহখিনি নি লুটিয়াই দিয়ে। দেখিলেই ভয় লাগি যায়। এনেও মই অকণমান ভয়াতুৰ দেই। এই চকৰিটোত যে মই নিষ্পত্তি উঠিব নোৱাৰোঁ। শেষত 12টা বাজি গ'ল চাগে। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। যাওঁতে যিটো অৱস্থাত গৈছিলোঁ, আহোঁতে কিন্তু সেইটো অৱস্থাত নাই অহা। ভাগৰুৱা আৰু কাৰোবাৰ ভৰিৰ বিষ, তেনেকুৱা অৱস্থাত ঘৰলৈ বুলি উভতনি লৈছোঁ। আগতে পূজা চাবলৈ সদায় যাওঁ। এইবাৰ জুবিন দাদা নোহোৱা হোৱাৰে পৰা মনটো ইমান বেছি বেয়া যে যেন তেনে মুঠতে আজি গৈ মাৰ আশীৰ্বাদটোহে ল'লোঁ।